অসমীয়া চিনেমাৰ দৰকাৰ বেলকনিত ভগৱানে ৫০ দিন অতিক্ৰম কৰিলে ইতিমধ্যে মই উপস্থিত হৈছোঁ গোলাঘাটৰ গ'ল্ড চিনেমা হলত বিভিন্ন চিনেমাখনৰ লগত জড়িত কলা কুশলী আৰু অনুৰাগী লগ হৈছে মই প্ৰতিটো পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ তেওঁলোকে এটা কেক আনিছে কেক কাটি আজি ৫০ দিন আজি উৎসৱ তেওঁলোকে পালন কৰিব মই চিনেমাখনৰ প্ৰযোজক নুৰ চুলতানৰ পৰা কিছু কথা মানে প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ কি ক'ব আজি ৫০ দিন অতিক্ৰম কৰিছে বেলকনিত ভগৱান প্ৰথমতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ পোৱা এখন ছবি হিচাপে গোটেই ৰাইজৰ মাজত প্ৰচাৰিত হৈছিলে আৰু এনেকুৱা পুৰস্কাৰপ্ৰাপ্ত ছবিক সাধাৰণতে মানুহে কলাত্মক বুলি আখ্যা দিয়ে দৰ্শক চিনেমা হলত কম হয় এনেকৈ চলা নাই বুলি চিত্ৰ সমালোচকসকলে কোৱা আমি শুনিছোঁ বেলকনিত ভগৱান আজি ৫০ দিনত চিনেমা হলত দৰ্শনী হৈছে ৮ সপ্তাহত ভৰি দিছে আৰু আমি যথেষ্ট অভিভূত হৈছোঁ ৰাইজৰ ওচৰত কৃতজ্ঞ হিলদোল ভাঙি গাঁৱে নগৰে দৰ্শক আহি বেলকনিত ভগৱানৰ চিত্ৰগৃহসমূহ হাউচফুল কৰাৰ বাবে আৰু আহি থকা দিনত অসমীয়া চিনেমা সকলোকে মই চাবৰ কাৰণে আহ্বান জনাওঁ আৰু কেইবাজনো আছে দেৰগাঁও এজন জ্যেষ্ঠ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়া আছে তেখেতৰ আপুনি কেনেকুৱা অনুভৱ দীৰ্ঘদিন সাংবাদিকতা জীৱন আৰম্ভ কৰিলে কিন্তু অসমীয়া চিনেমা হয়তো এনেকুৱা এটা দিন বহুদিনৰ মূৰত পাইছে কি ক'ব হয় ঠিকেই কৈছে অসমীয়া চলচ্চিত্ৰ জগতখনৰ বাবে নিশ্চিতভাৱে এক শুভ বতৰা আজি ৫০ দিনৰ সফলতাৰে যি গোলাঘাটত অভূতপূৰ্ব সঁহাৰি ৰাইজৰ আমি অভিভূত হৈছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন কৰা বোলছবি প্ৰযোজক নুৰ চুলতান ডাঙৰীয়াক অভিনন্দন জনাইছোঁ পৰিচালক বিশ্বজিৎ বৰা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যিখন বোলছবিয়ে সমগ্ৰ অসমতে ইতিমধ্যে এক ফলকনি তুলিবলৈ সক্ষম হ'ল সামাজিক পটভূমিত এক নতুনত্বৰে ভৰা আৰু বিশেষ বাৰ্তালৈ এই বোলছবিখনে ৰাইজৰ মাজত ৰাইজৰ হৃদয় জয় কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আমি আশা ৰাখিছোঁ নুৰুল চুলতান ডাঙৰীয়া আৰু বিশ্বজিৎ বৰাৰ প্ৰচেষ্টাত আগন্তুক সময়ছোৱাটো অসমৰ চলচ্চিত্ৰ জগতলৈ এনে শুভ বতৰা নিশ্চয় কঢ়িয়াই আনিব আমি আশাৰে বাট চাই ৰৈছোঁ এনেধৰণৰ বোলছবিয়ে সমাজৰ যিসমূহ বাস্তৱ প্ৰতিচ্ছবি বা বাস্তৱ পটভূমি সুন্দৰভাৱে প্ৰতিফলিত কৰি আমাৰ নৱপ্ৰজন্মৰ সন্মুখত এক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আমি অভিনন্দন জনাইছোঁ বোলছবিখনৰ পৰিচালক প্ৰযোজক কলা কুশলী শিল্পী অভিনেতা অভিনেত্ৰী এগৰাকী অনুৰাগী আছে আমি তেখেতৰ মানে কেনেকুৱা অনুভৱ আপুনি চালে দুবাৰ তিনিবাৰমান আপুনি চিনেমাখন চাইছে কেনেকুৱা হয় আচলতে বেলকনিত ভগৱান নামটোৱে আকৰ্ষণ সেই নামটো শুনাৰ লগে লগে আমাৰ প্ৰায় সকলো আহিবলৈ ইয়ালৈ মানে ভাল পাইছিলে নামটোৰ কাৰণে আচলতে আমাৰ সমগ্ৰ অসমৰ লগতে বাহিৰতো এই যি চলিছিলে ছবিখন তাৰ কাৰণে এয়া সম্ভৱ হৈছে আৰু এটা কথা আমাৰ আচলতে গোলাঘাটৰে সন্তান নুৰুল চুলতান ডাঙৰীয়া প্ৰযোজক তেখেতকো মই অভিনন্দন জনাইছোঁ আচলতে তেখেতৰ কষ্টৰ সাৰ্থক হৈছে তেখেতে যথেষ্ট কষ্ট কৰা আমি দেখিবলৈ পাইছোঁ আৰু ইমান সুন্দৰকৈ এখন আমি সম্পূৰ্ণ পৰিয়াল বহি এখন চিনেমা যে আমি এনেকৈ উপভোগ কৰিব পাৰিছোঁ তাৰ বাবে তেওঁকো আমি ধন্যবাদ জনাইছোঁ আৰু শিল্পী কলা কুশলী সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ ধন্যবাদ কেক কাটিছে আমি কেক কটাৰ দৃশ্য পোনপটীয়াকৈ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইতিমধ্যে চিনেমাখনৰ লগত জড়িত বিভিন্নজন কলা কুশলী আহি ইয়াত তেওঁলোকে ভিৰ কৰিছে আমি পোনপটীয়াকৈ যি কেক কটা সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আমি তাৰ মুহূৰ্তত চিনেমাখনৰ লগত জড়িত এজন অভিনেতা আছে আমি অভিনেতাজনৰ পৰা কিছু কথা পাতিম কেনেকুৱা অনুভৱ খুব আজি আনন্দিত হৈছোঁ খুব ভাল এটা মানে বুজাব নোৱাৰা যিহেতু বহু দিনৰ মূৰত বহু বছৰৰ মূৰত বুলি ক'ব পাৰি এখন অসমীয়া চিনেমাই ৫০ দিনত ভৰি দিছে হয়তো ই এটা অসমৰ ছবি জগতৰ কাৰণে সুখবৰ যিসকল দৰ্শকে আমাৰ এই ছবিখন উপভোগ কৰি আমাক মৰম যাচিলে আজি ৫০ দিনত ভৰি দিলে সেই সকলো দৰ্শকলৈ মই আমাৰ ফালৰ পৰা অভিনেতা অভিনেত্ৰী কলা কুশলী প্ৰযোজক পৰিচালক সকলো ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এইদৰে অনাগত দিনত অসমীয়া বোলছবিক ৰাইজে মৰম কৰি যাওক ৰাইজে উপভোগ কৰক ৰাইজে আঁকোৱালি লওক যাতে অসমীয়া ছবি জগত আমাৰ অসমীয়া শিল্পীসকলে যাতে জীয়াই থাকিবলৈ বা অসমীয়া শিল্পীসকলক যাতে আগবাঢ়ি যোৱাত অসমীয়া ৰাইজে অসমৰ দৰ্শকে সহায় কৰে আন এজন আছে জয়ন্তজিন ফুকন তেখেতে যথেষ্ট কষ্ট কৰিছে তেখেত ব্যৱস্থাপনাৰ লগত জড়িত অভিনয় কৰিছে কি ক'ব ৫০ দিন এখন অসমীয়া চলচ্চিত্ৰ হলত চলাটো ধেমালি কথা নহয় ই ইতিহাস হৈ ৰ'ব গতিকে বহুত দিনৰ মূৰত বহুত বছৰৰ মূৰত এনেকুৱা এটা আমি অভিলেখ সৃষ্টি কৰা দেখিবলৈ পাইছোঁ সকলো লোক আমি চিনেমাখনৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান মৰম দিয়াৰ বাবে গ'ল্ড চিনেমা হলৰ যি
মেনেজাৰ আছে তেখেতৰ কেনেকুৱা অনুভৱ হয়তো আপোনালোকৰ কৰ্মজীৱন বা গৌৰৱ প্ৰতিষ্ঠা বা এনেদৰে হয়তো 50 দিন এয়াই প্ৰথম নেকি এখন চিনেমাই আচলতে অসমীয়া চিনেমা জগতৰ ইতিহাসত এখন নাম ল'বলগীয়া চিনেমা হিচাপে ৰ'ব আমি যথেষ্ট সহায় পাইছোঁ দৰ্শকৰ পৰা এইখন চিনেমাৰ কাৰণে হিল ঢোল ভাঙি ৰাইজে চালেহি চিনেমাখন আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো এনেকুৱা চিনেমা তেখেতলোকে পৰিকল্পনা হাতত ল'ব। বাণিজ্যিক ক্ষেত্ৰত কেনেকুৱা সফলতা বাণিজ্যিক ক্ষেত্ৰত ভাল কালেকশ্যন ভাল হৈছিলে এইটো আহি নেকি বেলকনি ভগৱানে এইটো এটা ধাৰা সৃষ্টি কৰিলে নেকি যে যিটো আৰ্ট ফিল্ম চাবলৈ দৰ্শকৰ যি মন নকৰে এই চিনেমাখন মনোৰঞ্জন বিশেষ নাই যদিও কিন্তু কাহিনী প্ৰধান বহুত ওলাই আহিলে এইটো ক্ষেত্ৰত দৰ্শক চাবলৈ কি ক'ব আপুনি আচলতে গ্ৰাম্য অঞ্চলৰ যিখিনি মানে সঁচা কাহিনী সেইখিনিৰ ওপৰত চিনেমা বনালে দৰ্শকে আগ্ৰহ প্ৰকাশ কৰিব কিন্তু চাব সেইটো কলা আৰু যিটো কমাৰ্চিয়েল সেইটো ধাৰণাটো এতিয়া সলনি হৈছে মানুহে আদৰি লৈছে সেইটোৱে আৰু এতিয়া আমি পোনপটীয়াকৈ কেক কটা যি দৃশ্য সেই দেখুৱাবলৈ মোৰ সতীৰ্থ মানুহজনক অনুৰোধ কৰিছে দৃশ্য পোনপটীয়াকৈ তেওঁলোকে 50 দিন গণনা এই বেলকনিত ভগৱানে 50 দিন অতিক্ৰম কৰিলে ইতিমধ্যে সাজু হৈছে মই পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থ প্ৰাঞ্জলক অনুৰোধ কৰিছোঁ তাৰপৰা মই এই প্ৰতিবেদনটো লৈ যাম আমি প্ৰযোজক হিচাপে আজি 50 দিনৰ আৰু এইটো গোলাঘাটৰ গৈ চিনেমা হলত গোলাঘাটৰ ৰাইজে প্ৰথম দিনাখন পায় আমাৰ এই বেলকনি বৰ্তমান চোৱাত সেই অসমত এটা বাতাবৰণ সৃষ্টি কৰিলে আৰু এই বাতাবৰণ সৃষ্টিত আমাক মূল সহায় কৰা আমাৰ জ্যেষ্ঠ সাংবাদিক আৰু বাকী আমাক সব সময়তে সহায় কৰি আহিছে আমাৰ আৰু আমাৰ অভিনেতা অজয় ভাৰতী আমাৰ বিশেষভাৱে আমাক সহায় কৰিছে তাৰপিছত আমাৰ সহায় কৰি দিছে আমাৰ বিজ্ঞান বৰ্ডলৈ আমাৰ ডেৰগাঁৱৰ পৰা আহি ইয়াত সহায় সহযোগিতা কৰি আছে আৰু মানৱ বিশেষকৈ মন্ত্ৰী পৰিচালকটো আছে মই কৈছোঁ আপোনালোকে মানৱ পাৰভেজ বিভাগে আদি কৰি গোল চিনেমাৰ এই বিষয়টো অৱস্থাই আছে চেষ্টা কৰিছে আমাৰ চিনেমাটো বাকী মই সকলোৰে এই স্বাগতাকে প্ৰথম দিনতে আহিছোঁ আৰু বিভিন্ন দেশৰ পৰা আহিছে আমাৰ গোলাঘাট আইন মহাবিদ্যালয়ৰ সম্পাদক তেওঁ আছে আৰু ইয়াতে আপুনি সকলো আছে আৰু বিশেষকৈ আমাৰ মাজত আজি প্ৰায় আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভগৱানৰ 50 দিন হোৱাৰ উপলক্ষে এটা কেক কটাৰ সময়ত আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ গোলাঘাট ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন এগৰাকী অধিবক্তা আৰু যুৱনেতা সন্দীপ দাস ডাঙৰীয়া আৰু আমি আজি ইয়াত অতিথি হিচাপে আৰু বৰা ডাঙৰীয়া আছে লগত তেখেত দুয়োগৰাকী উপস্থিত থাকিব আগৰ পৰা প্ৰথমতে কাটিবৰ কাৰণে অনুৰোধ সবাকে মই খাবৰ কাৰণে অনুৰোধ জনাইছোঁ ঘৰত